লেটছ লাৰ্ণ ইংলিছ গ্ৰামাৰ ইন আছামিজ ছেশ্যনৰ 8 এপিছ'ডলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছোঁ ডিটাৰমিনাৰ্ছৰ সম্পৰ্কে। হয়, চাম ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছৰ সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'কেইটাত মই ইতিমধ্যে আৰ্টিকলছ এ, এন আৰু ডি ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিছোঁ। গতিকে আজি এ, এন আৰু ডি বাহিৰে বাকী কেইটামান চাম ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছৰ সম্পৰ্কে আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম শ্ৰী বিশ্বজিত নাথ। আপোনালোকে চাই আছে আছামিজ এডুকেশ্যনেল ৱৰ্ল্ড। ঠিক আছে, যদি আৰু ইয়াৰ আগতে মই কওঁ, যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ 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 ছাবস্ক্ৰাইব কৰক আৰু লগতে কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ই মোক নতুন ভিডিঅ' বনোৱাত যথেষ্ট উৎসাহ যোগাব। ঠিক আছে, মই আকৌ ডিটাৰমিনাৰ্ছলৈ আহিছোঁ। ডিটাৰমিনাৰ্ছ প্ৰথম আমি ডিটাৰমিনাৰ্ছ আলোচনা কৰিবলৈ ওলাইছোঁ মেনি আৰু মাছৰ বিষয়ে। মেনি আৰু মাছ, ক'ত মেনি ব্যৱহাৰ কৰা হয় আৰু ক'ত মাছ ব্যৱহাৰ কৰা হয়। অৰ্থ দুয়োটা একেই, কিছু পৰিমাণ কিছু সংখ্যক আদি বুজালে মেনি আৰু মাছ লিখা হয়। কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন, যিবিলাক বস্তু গণনা কৰিব পৰা যায় তাক কাউণ্টেবল নাউনত ভাগ কৰা হৈছে, আৰু যিবিলাক বস্তু গণনা কৰিব পৰা নাযায় যেনে লিকুইড, যিকোনো লিকুইড হ'ব পাৰে, চেনি হ'ব পাৰে, তেনেকুৱা বস্তুবিলাকক আনকাউণ্টেবল নাউনত ধৰা হৈছে। কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতে এই নিয়মটো হ'ব। কাউণ্টেবল নাউনৰ ক্ষেত্ৰত মেনি হ'ব আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত মাছ হ'ব। যেনে দেয়াৰ ইজ মেনি এপলছ ইন দ্য বেগ। এপলছ, আপেলটো আমি গণনা কৰিব পাৰোঁ, গতিকে তাৰ আগত মেনি হৈছে। ঠিক তেনেদৰে মাছটোৰ ক্ষেত্ৰত হ'ব দেয়াৰ ইজ মাছ মিল্ক ইন দ্য গ্লাছ। গ্লাছটোত কিছু পৰিমাণে গাখীৰ আছে। বুজি পাইছে চাগে যে মাছটো গণনা কৰিব নোৱাৰা বস্তুৰ ক্ষেত্ৰত, যেনে হি কেন ফাইণ্ড আৱাৰ হাউচ উইদাউট মাছ ডিফিকাল্টিজ। ডিফিকাল্টিজ তাৰ আগত মাছ হৈছে। ডিফিকাল্টিজ কষ্টৰ হিচাপ কৰিব পৰা নাযায় কষ্টৰ, গতিকে তাৰ আগত মাছ বহিছে। আৰু বাকী গণনা কৰিব পৰা বস্তুৰ ক্ষেত্ৰত মেনি বহা হয়। তাৰপিছত আহিছোঁ মই চাম আৰু এনিৰ ক্ষেত্ৰত। চামটো কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ অনিৰ্দিষ্ট পৰিমাণ বুজালে তেতিয়াহ'লে চাম লিখা হয়। যেনে আই হেভ চাম বুকছ, হি গিভছ মি চাম পেঞ্চিলছ। অনিৰ্দিষ্ট পৰিমাণৰ বুজাইছে। আৰু এনিটো ব্যৱহাৰ কৰা হয় নিগেটিভ আৰু ইণ্টাৰগেটিভ, নহয় বোধক আৰু প্ৰশ্নবোধক। যিবিলাক বাক্য নিগেটিভ আৰু ইণ্টাৰগেটিভ তেনেকুৱা বাক্যত ডিটাৰমিনাৰ্ছ এনিটো ব্যৱহাৰ কৰা হয়। যেনে ডু ইউ হেভ এনি বুকছ টু গিভ মি। প্ৰশ্ন, ডু ইউ হেভ এনি বুকছ টু গিভ মি, বা আই হেভ ন' বুকছ টু গিভ ইউ। আই হেভ ন' এনি বুকছ টু গিভ ইউ। আই হেভ ন' আছে, নট আছে, ন' হ'ব। ন'টো নিগেটিভ হয়, গতিকে তাৰ আগত এনি হ'ব। তাৰপিছত এনি হ'ব। অৰ্থাৎ এনিটো নিগেটিভ আৰু ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত হ'ব। যদি প্ৰশ্নবোধক বাক্য থাকে, মেনি মাছ এনি থাকে, তেতিয়াহ'লে গম পাব তাত এনিটো বহিব। বা নিগেটিভ বাক্য যদি থাকে, নহয় বোধক বাক্য, নট, ন' আদি থাকে, তেতিয়াহ'লে তাৰ লগতো এনিয়ে বহিব। মনত ৰ'ব চাগে। ইয়াৰ পিছত আহিছোঁ ফিউ আৰু লিটিলৰ ক্ষেত্ৰত। ফিউ আৰু লিটিল তিনিটা ভাগ আছে। ফিউ, এফ ইউ, ডি ফিউ, তেনেকৈ লিটিলৰ ক্ষেত্ৰত লিটিল, এ লিটিল, ডি লিটিল। ফিউ আৰু লিটিলৰ অৰ্থটো একেটাই, এফ ইউ আৰু এ লিটিলৰ অৰ্থ একেটাই, আৰু ডি ফিউ আৰু ডি লিটিলৰ অৰ্থটো একেটাই। কেৱল এই ক্ষেত্ৰতো কাউণ্টেবল আৰু আনকাউণ্টেবল আহিব। কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ফিউ ব্যৱহাৰ কৰা হ'ব আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত লিটিল ব্যৱহাৰ কৰা হ'ব। অৰ্থটো কিন্তু একেটাই হৈ যাব। কাউণ্টেবল নাউনৰ ক্ষেত্ৰত যদি প্ৰায় নথকা বুজায় তেতিয়াহ'লে ফিউ লিখা হ'ব, আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত প্ৰায় নথকা বুজালে লিটিল লিখা হ'ব। উদাহৰণস্বৰূপে দেয়াৰ ইজ ফিউ এপলছ ইন দ্য বেগ। বেগটোত মানে মোনাটোত আপেল নাই বুলিব পাৰি, বা প্ৰায় নাই, অৰ্থাৎ নায়েই বুজাইছে, তাত আছেতো নাই বুজোৱা, গতিকে সেইটো ক্ষেত্ৰত ফিউ লিখা হৈছে। ঠিক তেনেকৈ দেয়াৰ ইজ লিটিল ৱাটাৰ ইন দ্য গ্লাছ। লিটিল ৱাটাৰ ইন দ্য গ্লাছ মানে গ্লাছটোত পানী নাই, নহয় বোধকেই বুজায়। ফিউ আৰু লিটিলটোৱে প্ৰায় নহয় বোধকেই বুজায়, গতিকে ফিউ আৰু
ব্যৱহাৰ কৰা হ'লে তেতিয়া গম পাব যে বাক্যটো প্ৰায় নথকা বুজাইছে। তাৰপিছত আহিব এ ফিউ আৰু এ লিটিল। এ ফিউটো আৰু এ লিটিলটো ফিউ আৰু লিটিলৰ ক্ষেত্ৰত নথকা বুজাইছে। এ ফিউ আৰু এ লিটিলৰ ক্ষেত্ৰত অলপমান থকা বুজাব, অলপমান বা কিছু সংখ্যক থকা বুজাব। যেনে দেয়াৰ ইজ এ ফিউ এপলছ ইন দ্য বেগ, সেই একেটাই বাক্য ল'লোঁ, তাত ফিউ বহাইছিলোঁ, প্ৰায় নাই বুজাইছে। এতিয়া যদি লিখোঁ দেয়াৰ ইজ এ ফিউ এপলছ ইন দ্য বেগ, তেতিয়াহ'লে অৰ্থটো হ'ব যে মোনাটোত কেইটামান আপেল আছে। দেয়াৰ ইজ এ লিটিল ৱাটাৰ ইন দ্য গ্লাছ, তেতিয়াহ'লে বুজাব গ্লাছটোত অলপমান পানী আছে। ডিফাৰেঞ্চটো বুজি পাইছে চাগে, যে ফিউ বহালে নাই বুজাইছে, লিটিল বহালে নাই বুজাইছে, কিন্তু এ লিটিল বা এ ফিউ বুজাওঁতে আছে বুজাইছে, অলপমান আছে বুজাইছে। আৰু ইয়াৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ এ লিটিল আৰু এ ফিউ বহা বাক্যবিলাকত কেতিয়াবা কিছুমান কমন ৱৰ্ড পোৱা যায়, যেনে ধৰা জাষ্ট, অনলি, ষ্টিল আদি ধৰণৰ। জাষ্ট, অনলি, ষ্টিল এইটো মাত্ৰ, কেৱল এনেকুৱা ধৰণৰ শব্দ হয়, আৰু তাত তেতিয়াহ'লে এ লিটিলে বহিব। যদি তেনেকুৱা ধৰণৰ এ লিটিল, ডি লিটিল বা ফিউ, এ ফিউ, ডি ফিউ বহোৱা যদি বাক্য পোৱা যায়, তাত যদি জাষ্ট, অনলি, ষ্টিল যদি পোৱা যায়, তেতিয়াহ'লে তাত এ ফিউ বা এ লিটিলেই বহিব। এইটো মনত ৰাখিব আপোনালোকে। যে তাৰপিছত আহিব ডি ফিউ আৰু ডি লিটিল। ডি ফিউ আৰু ডি লিটিল, ফিউটোৱে নাথকা বুজাইছে, লিটিলটোৱে নথকা বুজাইছে। এ ফিউ আৰু এ লিটিলটোৱে অলপ থকা বুজাইছে। আৰু ডি ফিউটোৱে বুজাইছে কি যিখিনি আছে গোটেইখিনিকে বুজালে ডি ফিউটো লিখা হয়। যিখিনি আছে গোটেইখিনিকে বুজালে ডি ফিউ লিখা হয়। গিভ মি দ্য লিটিল মিল্ক ইন দ্য গ্লাছ, গ্লাছটোত থকা গোটেই গাখীৰখিনি মোক দিয়া। গিভ মি দ্য ফিউ এপলছ ডেট ইন দ্য বেগ, বেগটোত থকা গোটেই আপেলকেইটা মোক দিয়া। হি গেভছ এৱে দ্য লিটিল মানি হি হেড, তাৰ যিবিলাক টকা আছিলে গোটেইবিলাক সি ভগাই দিলে। অৰ্থাৎ যিবিলাক টকা আছিল গোটেইখিনি, যিখিনি গাখীৰ আছে গিলাচটোত গোটেইখিনি, যিকেইটা আপেল আছে গোটেইখিনিয়ে বুজাইছে। তেতিয়াহ'লে তাৰ আগত কি বহিব? দ্য লিটিল আৰু দ্য ফিউ বহিব। আৰু দ্য ফিউ আৰু দ্য লিটিলৰ ক্ষেত্ৰত শেষৰ ফালে এটা বাক্যাংশ দেখা যায়, যেনে হি হেড, চি হেজ, হি হেজ, আই হেভ, উই হেভ বা চি আৰ্ণ আদি ধৰণৰ ছাবজেক্ট আৰু এটা তাৰ লগত অক্সিলিয়াৰী ভাৰ্ব বা বেলেগ ভাৰ্ব এটা দেখা যায়, বাক্যাংশ এটা দেখা যায়। আৰু তেনেকুৱা যদি বাক্যাংশ থাকে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ডি ফিউ বা ডি লিটিল লিখি দিলে শুদ্ধ হ'ব। বুজি পাইছে চাগে? আৰু এই ডিফাৰেঞ্চ কেইটা যদি বুজি পায় তেতিয়াহ'লে ফিউ, এ ফিউ, ডি ফিউ, লিটিল, এ লিটিল, ডি লিটিলৰ ডিফাৰেঞ্চ কেইটা বুজি পালে আপোনালোকে এইটো ডিটাৰমিনাৰ্ছ বহোৱাটো আপোনালোকৰ অসুবিধা নহয়। ঠিক আছে, এতিয়া আহিছোঁ মই ইটছ আৰু এভৰিৰ ক্ষেত্ৰত। ইটছ আৰু এভৰি প্ৰতিটো, প্ৰতিজন, প্ৰত্যেকজন, প্ৰত্যেকটো আদি ধৰণৰ শব্দ হ'লে তেতিয়াহ'লে ইটছ আৰু এভৰি ব্যৱহাৰ কৰা হয়। যেনে ইটছ অফ দ্য বয়জ ইন দ্য ক্লাছ ইজ গুড, ইজ গুডে হয়। ইটছ অফ দ্য বয়জ ইন দ্য ক্লাছ ইজ গুড, ক্লাছ শ্ৰেণীটোত থকা প্ৰতিটো ল'ৰাই ভাল। এভৰি বয় গেটছ এ প্ৰাইজ ইন দ্য স্পৰ্টছ কম্পিটিশ্যন, খেল প্ৰতিযোগিতাত প্ৰতিজন ল'ৰাই এটাকৈ প্ৰাইজ পাইছে। তাৰপিছত তেনেকৈ প্ৰতিজন, প্ৰতিটো থাকিলে ইটছ আৰু এভৰি হয়। ইজটো যদি হয় তাৰপিছত অফ এটা আহে, তেনেহ'লে ইটছ অফ দ্য 20 বয়জ, ইটছ অফ দ্য বয়জ, এনেকুৱা ধৰণৰ অফ এটা আহে। এভৰি ক্ষেত্ৰত তেনেকুৱা কম আহে যদিও কেতিয়াবা আহে, কিন্তু কম আহে। কিন্তু এভৰি ক্ষেত্ৰত এভৰি বয়, এভৰি গাৰ্লছ, এভৰি মেন, এভৰি পিপল, এভৰি ওৱান, এভৰিবডি, তেনেকুৱা এভৰিটোৰ পিছতে সেইখিনি আহে। কিন্তু ইটছ মেন, ইটছ বয়, ইটছ গাৰ্লছ তেনেকুৱা ধৰণৰ নহয়। ইটছ অফ দ্য 2 গাৰ্লছ, ইটছ অফ দ্য 20 গাৰ্লছ, ইটছ অফ দ্য এভৰি গাৰ্লছ ইন দ্য ক্লাছ, এনেকুৱা ধৰণৰ ইটছ অফ এটা আহে, অফটোৰ আগত ইটছ বহিব। আৰু যদি অফটো নাথাকে তেতিয়াহ'লে এভৰিটো শুদ্ধ হয় কিছুমান ক্ষেত্ৰত। ঠিক আছে, এতিয়া আহিছোঁ আইডাৰ আৰু অৰ। আইডাৰ আৰু অৰ ক'ত ব্যৱহাৰ কৰা হয়? আইডাৰ আৰু অৰ দুটা বস্তুৰ ভিতৰত দুইটাতে বা যিকোনো এটাত যদি হয় বুজায় তেতিয়াহ'লে আইডাৰ ব্যৱহাৰ কৰা হয়। আইডাৰ অৰ দুইটাতে হ'ব পাৰে, নহ'লে এটা নহ'লে ইটো হ'ব পাৰে। যেনে হি মে জইন আইডাৰ বিজেপি অৰ কংগ্ৰেছ,
সি বিজেপিটো জইন কৰিব পাৰে, নহ'লে কংগ্ৰেছতো জইন কৰিব পাৰে। বুজি পাইছে চাগে? আইদাৰ ৰাম অৰ সীতা উইল ডু দ্য ৱৰ্ক। হয় ৰামে নহয় সীতাই কামটো কৰিব, কোনোবা এটাই কৰিব, সেইটো বুজাইছে। মানে এইটো হয় বোধক বাক্যৰ ক্ষেত্ৰত হয়। আৰু যদি নহয় বোধক হয়, দুইটাৰ ভিতৰত এটাও নহয় বুজায়, নহয় বোধক বাক্য হয়, তেতিয়াহ'লে নাইদাৰ নৰ। নাইদাৰ নৰ, যেনে হি মে জইন নাইদাৰ বিজেপি নৰ কংগ্ৰেছ। সি বিজেপিটো জইন নকৰে আৰু কংগ্ৰেছতো জইন নকৰে। বা নাইদাৰ ৰাম নৰ সীতা উইল ডু দ্য ৱৰ্ক। ৰাম বা সীতা কোনোৱে কামটো নকৰে। বুজি পাইছে চাগে? আইদাৰ অৰ, নাইদাৰ নৰ, ইচ এভৰি, ফিউ, লিটিল, মেনি, মাছ, চাম, এনি, এই ধৰণৰ ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছকেইটা মই ইতিমধ্যে আলোচনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই ডিটাৰমিনাৰ্ছকেইটাৰ পৰা, এই আলোচনাটোৰ পৰা আপোনালোকে উপকৃত হ'ব। যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰিপশ্যন পালে মই নেক্সট ভিডিঅ'বিলাক বনাওঁতে মোৰ যথেষ্ট উৎসাহিত হ'ম, যথেষ্ট অনুপ্ৰেৰণা পাম। ধন্যবাদ।